যিসমূহ ৰাইজে পানী খাব বিচাৰে তালৈ গৈ পানী খাবলৈ অনুৰোধ জনাইছোঁ। মই এতিয়া আছোঁ এয়া ছাত্ৰ সন্থা অধিৱেশনত। এতিয়া প্ৰচেছনৰ কাৰণে সকলো ওলাইছে। আপোনালোকে দেখিবলৈ পাইছে আমাৰ এই গোটেই ফিল্ডখনত গোটেই লোকে লোকাৰণ্য হৈ পৰিছে, গোটেই মানুহেৰে ভৰি পৰিছে। ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি বুঢ়া বয়সস্থ মানুহলৈকে, কণ কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বয়সস্থ মানুহলৈকে যিসমূহ ৰাইজে পানী খাব বিচাৰে তালৈ গৈ পানী খাবলৈ অনুৰোধ জনাইছোঁ। মানুহ তামাম রে। কেন্দ্রীয় নেতৃবর্গ, সম্মানীয় সভাপতি মহোদয়, সাধারণ সম্পাদক মহোদয়, মুখ্য উপদেষ্টা মহোদয়, মাননীয় সমিতির সম্মানীয় সভাপতি মহোদয়, সম্মানীয় কার্যকরী সভাপতি দ্বয় আৰু সম্মানীয় জিলা সভাপতি সভাপতিসকলকো আমি মঞ্চলৈ আমন্ত্রণ জনাইছোঁ। সমন্বয়ের একটা বার্তা দিবস চেষ্টা চর্চা করলো। বর্তমান সময়ত সাম্প্রদায়িকতার বিরোধী যেনেকৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠী যিসকলে সাম্প্ৰদায়িকতাৰ বীজ সিঁচিছে সেইসকলক ক'ব বিচাৰিছোঁ, তোমালোকে আমাৰ যিমানেই জাতি জনগোষ্ঠী ভাষা ভাষীৰ নামত আমাক ভাগ নকৰা কিয়, আমি কিমানেই সমন্বয়েৰে আমি এবাৰেই কম, একত্ৰে কম, মুক্ত আকাশৰ তলত কম যে আমি অসমীয়া হৈ অসমত
নাছিলো চৰকাৰৰ কথা ক'বলৈ বহুতখিনি সময় আছে আমি নিশ্চিতভাৱে পাতিম এই চৰকাৰ ভোগা কৰিছে আপোনালোকে দেখিবলৈ পাইছে আজি কৈছো বাতৰি কাকতত আপোনালোকে দেখিবলৈ পাইছে সভা সমিতি পাতিলে বিহু পাতিলে পাতিলে আপোনালোকে নিজৰ ঘৰত সকাম পাতিলেও চাওঁ দৰাকেইটা মুখকেইখন চাওঁ আমি একো আচৰিত হ'ব নালাগে কি হয় ৰজা একো আচৰিত নহয় কালিলৈ যদি কেবিনেট পাতি কৈ দিয়ে যে আপোনালোকে উশাহ নিশাহ লৈ ৰজা ন 500 টকা দিব লাগিব তেতিয়াও আচৰিত হ'ব লগা নাই কাৰণ এই চৰকাৰখনৰ মনোবৃত্তিয়ে তেনেকুৱা ভোট কেনেকৈ বন্ধ দিয়া নাই এই চৰকাৰখনৰ সেই স্বভাৱটো আছে কেৱল আঁচনি কেৱল হিতাধিকাৰীৰ সৃষ্টিৰে জনসাধাৰণক বোমা কৰিবৰ কাৰণে এটা পৰিৱেশ তৈয়াৰ কৰা হৈছে আমি কিন্তু অসমীয়া মানুহ আগতে এনেকুৱা নাছিলো অসমীয়া মানুহে নিজৰ প্ৰয়োজনীয় বস্তুখিনি নিজেই গোটাই ল'ব পৰা নিজেই আহৰণ কৰিব পৰা ক্ষমতা আছিল কেৱল কাপোৰেই হওক খাদ্য বস্তুৱেই হওক নিজৰ থাকিবলগীয়া বাসস্থানেই হওক বা নিজৰ যিবিলাক মৌলিক উপাদান আছে সেই উপাদানবিলাক আমি নিজৰ উপাদান আমি আত্মনিৰ্ভৰশীলকৈ আমি নিজেই উপাদান উৎপাদিত কৰিব পৰা ক্ষমতা আমাৰ অসমীয়া মানুহৰ আছিল এতিয়া ৰাজনৈতিক প্ৰাক চক্ৰত পৰি ভোটাধিকাৰ সৃষ্টি কৰিবৰ কাৰণে হিতাধিকাৰী সৃষ্টি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি তৈয়াৰ কৰা হৈছে আমি আঁচনি গ্ৰহণ কৰিব লাগিব চৰকাৰী আঁচনি কিন্তু একে সময়তে আমি এই কথাও প্ৰত্যেক অসমীয়াই এইটো যুগটো ঠিকে আছে হয় ইয়া গাৰ্ড বনাৰ দিবলৈ আহি আছে মৰিগাঁও অষ্টাদশ মৰিগাঁও অধিৱেশনৰ কোচগাৰ্ড কমিটিৰ সকলোকে
পাইছেনে নাই?
নাই এইবিলাক আকৌ ক'ৰ পৰা সোমালে ভিডিঅ'টোৱে বেয়া হৈ গৈছে ওলাইছে তাৰমানে এতিয়া নাই নাই ইয়াত মাজত নাই মই চালোঁ মই মৰিগাঁৱে বিচাৰিছোঁ
দেশবাসী কমতাপুরবাসী আমরা সবাই ভাই ভাই আকার নীতির ভাগ হইলেও গোলামরা কাজ একে খাই আমরা যতবাসী কমতাপুরবাসী আমরা সবাই ভাই ভাই আচার নীতির ভাগ হইলেও গোলামরা কাজ একে খাই এই মাতৃভূমি সেই সোনার কমতা তোর আমার সদারে আসের কত সুপত শান্তি আমার আজি কোটে গে বইছি না রাজবংশী রাজবংশী বলি হইলেও কমতা তুই
আমি চেতনা এদেশে প্রেমের তুমি প্রেরণা কত ত্যাগের বলিদানের গড়া ইতিহাস তুমি আমার পুলিশের ঢুকতে ইয়ার বড় বড় কথা কি সাহেব কথা হবে যখন তুমি আয় যাবে মুখ না বাড়িবা মুখ তোমাকে না বাড়িবা নাই নাই তোলা হবে তোর কাছে বাড়ি নেই তোর কাছে বাড়ি এটাই করেছি কি হয়েছে সঙ্গীত নতুন পূর্ণ বাড়ি দিয়া গাই হয়েছে পরিবার ইয়াতে বাড়ি চেক করে দেয় ঠিক করে ইয়াতে ধ্বংস করে দেয় Assim
1960 চনৰ 8 জুলাই সূৰ্য পৰাই জীৱন দিলে জাতিটোৰ বাবে তাৰ নিকৰ আশাৰ তেওঁৰ মৃতদেহটোৰ অকণে নাপালে গেলি পচি উমলি যোৱা দেহটো লাগি থকা কাঠ জোৰাবি জন্মভূমিত চিতা জন্মভূমি স্বৰ্গভূমি গঢ়ি চিৰ হুচেইনি সুযোগ্য সন্তান অসমৰ ভাষা আন্দোলনত জুই তুলিছিল অসমৰ নিজস্ব ভাষা নাই বুলি স্বকীয়তা নাই বুলি কিছুমান দুৰ্বৃত্তই জ্বলাইছিল ঘৰ বাঢ়ি গৈছিল হিংসা সাম্প্ৰদায়িকতা দুৰ্বৃত্তই তেওঁলোকৰ দৰে কুলুকি কুলুকি খাইছিল অসমীয়া মানুহক দুৰ্বৃত্তই অসমীয়া ভাষা অফিচ কাছাৰী আদালত আৰু বিদ্যালয়ৰ পৰা আঁতৰাই দিয়াৰ অভিযান কৰিছিল চৌদিশে প্ৰতিবাদ হৈছিল অসমীয়া যে জগাই তুলিছিল ছাত্ৰ সত্তা কোনে লাগিছিল অসমীয়া সাধাৰণ কটন কলেজৰ ছাত্ৰাবাসৰ বন্দুক হৈ চিঞৰতে উলিয়াইছিল ৰঞ্জিত বৰপূজাৰী অসমীয়া ভাষাৰ বাবে প্ৰাণ দিছিল ভাষা আন্দোলনৰ প্ৰথমজন ছবি সেই সময়তে ৰেডৰ মুখপত্ৰখন সম্পাদনা কৰি কলিকতাৰ পৰা উভতি আহিছিল উজ্জ্বল উত্তপ্ত হৈ আছিল ৰেলৰ পৰা